নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি হাতীমূৰা মন্দিৰ চাই থাককচোন সকলোৱে, কেনেকুৱা ইয়াৰ পৰিৱেশ। এই মন্দিৰভাগ নগাঁও কলিয়াবৰ শিলঘাটৰ ওচৰত অৱস্থিত হাতীমূৰা পাহাৰত স্থাপিত কৰা হৈছিল। এই মন্দিৰভাগ স্থাপিত কৰিছিল আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1667 চনত। মন্দিৰভাগ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনা স্থলী। আমাৰ পিছফালে লাইন দেখিছে, আহি আছে। ভয় নালাগে, ছাইডেদিয়ে যায়, কাকো একো ক্ষতি নকৰে এওঁলোকে। ভাইটিয়ে ৰাস্তা ভুল কৰি কেনি যে নিছে। 5 মিনিটৰ বাটত 20 মিনিট লগাই দিলেহি। এইখন উঠোতে ভাগৰ লাগি গৈছে, ভাগৰ লাগিছে, অলপ বহি লৈছোঁ। এই মন্দিৰভাগত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভুজা মহিষাসুৰমৰ্দিনী দুৰ্গাৰ মূৰ্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। বলবমৰ আৰম্ভণিৰ কাৰণে ইয়াতে সজাই পৰাই তোলা হৈছে। মেলাও হয় ইয়াত। অলেখ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ হাতীমূৰা মন্দিৰ সাজু কৰি তোলা হৈছে। এয়া চাৰিওফালৰ পৰিৱেশ। অলপ বৰষুণ পৰি থকাৰ কাৰণে মজিয়াখন পিছল হৈ আছে, পানীৰে তিতি আছে। সাৱধানে খোজকাঢ়ি অলপ আগুৱাই গ'লোঁ। এয়া মন্দিৰৰ তলৰ ভাগ। মন্দিৰৰ কাষত বৈ আছে ব্ৰহ্মপুত্ৰ নদী আৰু মই মন্দিৰৰ ওপৰৰ পৰা পৰিৱেশটো সঁচাই বহুত ধুনীয়া। সেউজীয়া পৰিৱেশ, নিৰিবিলি পৰিৱেশ, গৈ সঁচাই বহুত বেছি ভাল লাগে ইয়াতে। দুপৰীয়া সময় আছিলে, সেইকাৰণে মানুহ অলপ কম আছিলে মন্দিৰত। যেতিয়া বাৰিষাৰ দিনত তলফালে পানী হয়, মন্দিৰৰ বাউণ্ডৰী দি হাতীবাবু পাৰ হৈ যায়। হাতীবাবু তাত থাকেই প্ৰায়। এই মন্দিৰভাগ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা হৈছিল ইটা, চূণ, মিঠৈ, বৰালি মাছ, কণী, বৰা চাউল, মাটি দালি ইত্যাদি। মন্দিৰত সেৱা জনাই। এয়া মন্দিৰৰ পৰা নামি আহিছোঁ তললৈ বুলি। আহি আছোঁ। যাওঁতে বিস্কুট লৈ গৈছিলোঁ বান্দৰৰ কাৰণে। বান্দৰৰ মুখকেইখন দেখি পেলাই হাতত লৈ পেলাই খুওৱাৰ সাহসকণ মোৰ নহ'ল। এনেকুৱা কৰিছে যে মোৰ হাতৰ পৰা বিস্কুটৰ পেকেটটো টানি লৈ গৈ খাব নেকি এতিয়া। ভয়তে দলিয়াই দিলোঁ। ভক্তসকলে শৰাই প্ৰসাদ যেতিয়া হাতত লৈ যায়, বহু সাৱধানে পাৰ হ'ব লাগে। হাতৰ পৰা কাঢ়ি নিয়ে বুলি, নহ'লে ৰক্ষা নাই। মন্দিৰৰ পৰা নামি আহিলোঁ। এয়া মন্দিৰৰ তলত যোনখিনি জেগাত আমি বাইকখন থৈ গৈছিলোঁ, সেইখিনি জেগা বৰ ধুনীয়া দেখিবলৈ, নহয়নে? মন্দিৰলৈ ভাইটিৰ লগত গৈছিলোঁ। তাক ভিডিঅ'ত দেখুওৱা নহ'ল, গতিকে ফটো এখনকে দিলোঁ। মন্দিৰৰ পৰা ভালেহে আহি পালোহি। বতৰ আকৌ ক'লা হৈ আহিছে। এইপৰো। সোনকালে গুচি আহিলোঁ, বতৰটো অকণ বেয়া দেখি পেলাই। এতিয়া ঘৰ পালোহি আহি। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। নমস্কাৰ।